নমস্কাৰ আজি আকৌ কেইটামান সাধাৰণ জ্ঞানৰ প্ৰশ্ন উত্তৰ লৈ আহিছোঁ কৰ্মসংস্থানত সুৰক্ষা আৰু স্বাস্থ্য দিৱস কোন তাৰিখে পালন কৰা হয় 28 এপ্ৰিল ট্ৰেণ্ডছ ইন ৱৰ্ল্ড মিলিটাৰী এক্সপেণ্ডিচাৰ 2019 অনুসৰি মিলিটাৰীৰ ক্ষেত্ৰত ব্যয় কৰা দেশৰ ভিতৰত ভাৰতৰ স্থান কিমান? তৃতীয়। 2019-20 বিত্তীয় বৰ্ষত ভাৰতবৰ্ষই কি বস্তু পূৰ্বতকৈ অধিক হাৰত ৰপ্তানি কৰিছে? ৰসায়ন কেমিকেলছ। 1998 OR2 কি? এটা গ্ৰহাণু যি 29 এপ্ৰিল 2020ত পৃথিৱীৰ পৰা 6.2 মিলিয়ন কিলোমিটাৰ দূৰেৰে পৃথিৱীক অতিক্ৰম কৰিছে। কোনটো প্ৰতিষ্ঠানে কোভিড-19 ৰোগীক চিকিৎসা কৰা চিকিৎসা কৰ্মীসকলৰ বাবে ডিজিটেল কোৰ্ছৱেৰ প্ৰদান কৰিছে? TCS আয়ন। কোনটো সংস্থাই আগন্তুক 2-3 সপ্তাহৰ ভিতৰত অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ দ্বাৰা বিকশিত কৰা কোভিড-19 ভেকচিন উৎপাদন আৰম্ভ কৰাৰ আঁচনি তৈয়াৰ কৰিছে? ছিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়া। বিশ্ব টিকাকৰণ সপ্তাহ 2020 20 এপ্ৰিলৰ পৰা 30 এপ্ৰিলৰ বিষয় কি? ভেকচিনেছ ৱৰ্ক ফৰ অল।